অলৰেডি চৰকাৰী যিমান মাদ্ৰাছা আছিলে যোৱাবাৰে বিধানসভাত বিল পাছ হৈ গ'ল। 2 এদিনতে তাত জেনেৰেল ল'ৰা ছোৱালী এডমিশ্যন ল'ব। সংস্কৃত টোলবিলাক ভাৰতীয় ঐতিহ্য শিক্ষাৰ কেন্দ্ৰ হিচাপে ট্ৰান্সফৰ্ম হ'ব। সেইটো এছেম্বলিত মই অলৰেডি কৈ দিছোঁ। আপোনালোকে যোৱাবাৰৰ যিটো ষ্টেটমেণ্ট আছে, দুইখন গভৰ্ণমেণ্ট একেই। সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ, মোৰ চৰকাৰ এখনেই চৰকাৰ। গতিকে যোৱাবাৰত কোৱা কথাখিনি এইবাৰো চলিব। তাত দুখন চৰকাৰটো নহয়। গতিকে ধাৰাবাহিকতাটোৱে মেইন কথা। অলৰেডি চৰকাৰী যিমান মাদ্ৰাছা আছিলে যোৱাবাৰে বিধানসভাত বিল পাছ হৈ গ'ল। 2 এদিনতে তাত জেনেৰেল ল'ৰা ছোৱালী এডমিশ্যন ল'ব। সংস্কৃত টোলবিলাক ভাৰতীয় ঐতিহ্য শিক্ষাৰ কেন্দ্ৰ হিচাপে ট্ৰান্সফৰ্ম হ'ব। সেইটো এছেম্বলিত মই অলৰেডি কৈ দিছোঁ।